হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ সকলোৰে, ভালেই নহয়? আৰু এয়া স্কুটি উলিয়াই মই দোকানলৈ যাবলৈ ওলালোঁ, কিন্তু স্কুটিখন ষ্টাৰ্টে নহ'লে। এয়া দেউতা আৰু খুৰা ওলালে বৰ্তাহঁতৰ ঘৰলৈ, কিবা হেনো কাম আছে। পিছে বতৰটো ঠাণ্ডা যে স্কুটিখন সেইকাৰণে ষ্টাৰ্ট হোৱা নাছিলে, মানে বহি গৈছিলে চাগে বেটাৰীটো। আৰু চাওকচোন, ইমান ৰ'দ দিছে আজি। আৰু মা বাগানলৈ যোৱা দেখি মই গ'লোঁ পিছে পিছে। এইবাৰ কিন্তু আমাৰ শাক পাচলি নিকিনাকৈ হৈছে। আৰু চাওকচোন, অমিতাজোপাত ইমান অমিতা লাগিছে, মই কিন্তু ইমান এটা খাই ভাল নাপাওঁ। আৰু বগৰীও পকিলে ইয়াত। মায়ে ক'লে বগৰী কেইটামান আনিবিচোন, আচাৰ বনাম বুলি। ময়ো আনি দিলোঁ আৰু গা পা ধুই ময়ো আজৰি হ'লোঁ। পিছফালে কিবা এটা মন কৰিছেনে বাৰু, মানে স্কুটিখনো দি থৈছোঁ। আৰু ইয়াত ভাত পানী খাই আজৰি হ'লোঁ। ছাগলী পোৱালি দুটা চাওকচোন, ইমান ধেমালি কৰি আছে দেউতাৰ লগত। আৰু ইয়াত ভাগিন ভাইটি বা ভিনদেউ খুৰা সকলোবোৰ বহি আছে। আৰু দেউতাও ষ্টাফৰ দুজন আহিছিলে, মানে দেউতাহঁতৰ খবৰ ল'বলৈ আহিছিলে। দেউতাহঁতে গুজৰাট যাব যে, সেইকাৰণে। আৰু এয়া ভাত পানী খাই আমি ওলালোঁ মাহঁতক ষ্টেচনত থ'বলৈ। মই ক'লোঁ বেগটো দে, মই লৈ যাওঁ। ভাইটিয়ে ক'লে নালাগে দে, মই লৈ যাওঁ। আৰু চাওকচোন, আমাক আগবঢ়াবলৈ কোন আহিছে। আৰু এয়া ফাইনেলি আমি ষ্টেচন পালোঁহি। আৰু এয়া ভিনদেউ, মই আৰু ভাগিনটো ব্ৰিজৰ ওপৰত পালোঁহি, যিহেতু মই ব্ৰিজত উঠোৱেই ষ্টেচন আহিলে। আৰু টিকেটটো যে মোৰ আছিলে, মানে দেউতা আৰু মই যোৱা কথা আছিলে, বাট মই যাবলৈ নাপালোঁ, মাহে গ'ল। আৰু এয়া দাদাটোৱে ক'লে ব'ল ট্ৰেইন আহিলে কেনেকৈ লঞ্চ কৰে চাই আহিবি। সেইকাৰণে আমিও গোটেইগাল আহিলোঁ চাবলৈ। আৰু এয়া ট্ৰেইনো আহি পোৱা নাছিল বাবে আমি গাল ফুৰি আহিলোঁ। আৰু আমি আহি পোৱাত ট্ৰেইনো সোমালে। আৰু এয়া ট্ৰেইনত মাহঁতক উঠাই মাহঁতকো বাই বাই দিলোঁ আৰু ট্ৰেইনকো বাই বাই দিলোঁ। যিহেতু মাহঁত গৈছে, ঘৰখনত থাকি ভাল নালাগিব। দাদাই ক'লে ব'ল কফি একাপ খাই আহিবি। আৰু চাওকচোন, ষ্টেচনটো খালী হৈ গ'ল ট্ৰেইন যোৱাৰ পিছত। আৰু এয়া দাদাই চবকে এপেটি এপেটি চিপছ কিনি দিলে। আৰু এয়া কফি নাপাই আমি চাহকে খালোঁ। আজিলৈ আহিছোঁ, বাই বাই।